আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহ। সুপ্রিয় দর্শক, আমি আপোনালোকৰ মাজলৈ আকৌ আহি পাইছোঁহি আন এটি নতুন বিষয় লৈ। আমাৰ লগত আছে বিশিষ্ট আলিমুদ্দিন হাফিজ কাৰি মৌলানা মুফতি শাহ আব্দুল আজিজ খান দামাত বাৰকাতুহুম, বিশিষ্ট মুফাssiৰে কোৰাণ। আমাৰ আজিৰ বিষয় হ'ল বিধৰ্মীসকলে যদি সাক্ষাতৰ সময়ত কোনো মুছলমান ভাই ককাইৰ লগত ৰাম ৰাম বা নমস্কাৰ বা সিহঁতৰ ধৰ্ম অনুযায়ী কোনো শব্দ ব্যৱহাৰ কৰে আৰু তাৰ প্ৰতি উত্তৰত মুছলমানজনে যদি ৰাম ৰাম বা নমস্কাৰ কৈ দিয়ে, তেন্তে এয়া জায়েজ নে বা শৰীয়তৰ দৃষ্টিত এয়া কি, আমি জানিবলৈ বিচাৰিম মুফতি সাহাবৰ পৰা। আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়াবারাকাতুহু। আলহামদুলিল্লাহি ওয়াসসালাতু ওয়াসসালামু আলা রাসূলিল্লাহি আম্মা বা'দ। ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। ওয়া আরসালনা মির রাসূলিন ইল্লা লিইউতা'a বিইذنিল্লাহ। ওয়া ক্বালা আল্লাহু তাবারাকা ওয়া তাআলা লাকাদ কানা লাকুম ফি রাসূলিল্লাহি উসওয়াতুন হাসানাহ। আন আনাস রাদিয়াল্লাহু তাআলা আনহু ক্বালা قال رسول الله صلى الله تبارك وتعالى عليه الصلاة والسلام إذا سلم عليكم أهل الكتاب فقولوا وعليكم مشكات صدق الله مولانا العظيم। যি বিষয়লৈ আজি মোক প্ৰশ্ন কৰা হৈছে, এইটো খুব ভাল প্ৰশ্ন, যাতে আমাৰ মুছলিম সমাজৰ পৰা বিধৰ্মীসকলৰ প্ৰথা মুক্ত হয়, আমাৰ মুছলিম ভাই ককাই যাতে বিধৰ্মীসকলৰ প্ৰথাৰ পৰা মুক্ত হয় আৰু ইছলামী জিন্দগী যাপন কৰিবলৈ কৰিব পাৰে। তো ইয়াৰ কাৰণে প্ৰশ্ন কৰা হৈছে। এইটো হ'ল বিধৰ্মীসকলে যদি আন্তৰিকতাৰ খাতিৰে ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা ব্যৱহাৰ ক্ষেত্ৰত হওক বা যি অইন কিবা ক্ষেত্ৰত হওক, যদি সিহঁতে ৰাম বা নমস্কাৰ জনায়, তাৰ প্ৰতি উত্তৰত আমি মুছলিম ভাইসকলে সেইটো ৰাম ৰাম বা নমস্কাৰ ক'ব পাৰিম নে নাই এই বিষয়। তো এই বিষয় লৈ আমি প্ৰথমতে কোৰাণ কাৰীমৰ পৰা সূৰা নিছাৰ 64 নম্বৰ আয়াত তিলাওয়াত কৰিছোঁ। তাৰপিছত 21 নম্বৰ পাৰাৰ পৰা সূৰা আহজাবৰ পৰা 21 নম্বৰ আয়াত তিলাওয়াত কৰিছোঁ। এই দুটা আয়াতত আল্লাহ ৰাব্বুল আলামিনে কৈছে, প্ৰথম আয়াতত সূৰা নিছাৰ 64 নম্বৰ আয়াত, ওমা আৰসালনা মিৰ রাসূলিন ইল্লা লিইউতা'a বিইذনিল্লাহ। আল্লাহ ৰাব্বুল আলামিনে কৈ আছে যে যি নবী ৰসুল, যে আম্বিয়া কিৰাম আমি দুনিয়াত পঠিয়াইছোঁ, সকলো আম্বিয়া কিৰামক পঠোৱাৰ এটা উদ্দেশ্য লৈ আমি দুনিয়াত নবী ৰসুলসকলক পঠিয়াইছোঁ। এয়া হ'ল লিইউতা'a বিইذনিল্লাহ, আল্লাহৰ আদেশ মৰ্মে এই নবীসকলৰ ৰসুলসকলৰ অনুকৰণ কৰা। তফসিৰ ব্যাখ্যাটো যে মুছলিম ভাই ককাই, মুছলিম সমাজৰ কাৰণে এই দুনিয়াত কেৱলমাত্ৰ ৰসুল, আম্বিয়াই কেৰাম, নবীসকলৰ অনুকৰণ কৰিব লাগিব। সকলো ক্ষেত্ৰত, ব্যৱহাৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত বা অইন কিবা ক্ষেত্ৰত, সকলো সকলো সময়ত নবী ৰসুলসকলৰ অনুকৰণ কৰিব লাগিব। ইয়াৰ ভিতৰত এই উদ্দেশ্যৰে আল্লাহ তাবাৰাকা ওয়া তাআলা নবীসকলক, ৰসুলসকলক দুনিয়ালৈ প্ৰেৰণ কৰিছে। তাৰপিছত দ্বিতীয় আয়াত আমি তেলাওয়াত কৰিছোঁ সূৰা আহজাবৰ পৰা 21 নম্বৰ পাৰাৰ পৰা 21 নম্বৰ আয়াত, লাকাদ কানা লাকুম ফি রাসূলিল্লাহি উসওয়াতুন হাসানাহ। আল্লাহ রাব্বুল আলামিনে কৈছে যে আমি লাকাদ কানা লাকুম, এই তোমালোকৰ কাৰণে, অৰ্থাৎ মুমিনসকলৰ কাৰণে, মুছলিম সকলৰ কাৰণে, ফি রাসূলিল্লাহ, নবীৰ মাজত, নবীৰ জিন্দগীত, নবীৰ হায়াতটো উসওয়াতুন হাসানাহ, ভাল নমুনা, ভাল নিদৰ্শন আল্লাহ ৰাব্বুল আলামিন ৰাখিছে, উত্তম আদৰ্শ ৰাখিছে। এইটো আমি একমাত্ৰ নবীক ফলো কৰি, নবীৰ জিন্দগী,
নবীৰ উঠা বহা সকলো বস্তু আমি ফ'ল' কৰিব লাগিব। এই নবীৰ জিন্দগী অনুযায়ী আমাক জিন্দগী অতিবাহিত কৰিব লাগিব। তেতিয়া আমি এই আয়াত অনুসাৰে আমি চাওঁ যে এই যিটো বিষয় আমাক প্ৰশ্ন কৰা হৈছে যে এইটো আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সময়ত কি এনেকুৱা কোনো বিধৰ্মীসকলে এনেকুৱা মানে সালাম বা এওঁলোকৰ ধৰ্ম অনুযায়ী কিবা মানে সন্মানাৰ্থে কিবা শব্দ প্ৰয়োগ কৰিছিল নে নাই। তো এই বিষয় লৈ আমি হাদিছৰ পৰা মিশকাত শৰীফৰ 398 পৃষ্ঠাৰ পৰা যিটো বুখাৰী মুছলিম মুত্তাফাকুন আলাইহি হাদিছৰ পৰা আমি গ্ৰন্থৰ পৰা এটা হাদিছ পঢ়িছোঁ। হযরত আনাস রাদিয়াল্লাহু তাআলা এই হাদিছ ৰিৱায়াত কৰিছে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ইদা সাল্লামা আলাইকুম আহলুল কিতাব, যেতিয়া তোমালোকক আহলে কিতাব অৰ্থাৎ ইহুদি নাসাৰা বিধৰ্মীসকলে যদি সালাম কৰে, এওঁলোকৰ পৰিভাষাত বা এওঁলোকৰ ধৰ্ম অনুযায়ী মুছলিম ধৰ্ম অনুযায়ী আমাৰ মাজত যিটো সালাম কৰা হয়, এই সালামেৰে যদি সালাম কৰে তাৰ প্ৰতি উত্তৰত আমি কি ক'ম? আল্লাহ ৰাসূল আমি কৈছে ফাকুলু ওয়া আলাইকুম। তাৰ প্ৰতি উত্তৰত এওঁলোকৰ ধৰ্ম শব্দ আমি ব্যৱহাৰ কৰিব নোৱাৰিম, বা আমাৰ যিটো মুছলিমসকলে যদি আমাক সালাম কৰে তাৰ প্ৰতি উত্তৰ আমি ওয়া আলাইকুম সালাম কৈ দিওঁ, যে তোমাৰ ওপৰতো সালামতি মানে অৱতীৰ্ণ হওক, এইটো আমি প্ৰয়োগ কৰোঁ। কিন্তু এওঁলোকৰ ক্ষেত্ৰত কেৱলমাত্ৰ ওয়া আলাইকুম ক'ব লাগিব এইটো। তাৰপিছত এই বিষয় লৈ বুখাৰী শৰীফ 3 আৰু 4 নম্বৰ আৰু 5 নম্বৰ পৃষ্ঠাতে দীঘল ডাঙৰ এটা হাদিছ আছে। হযরত ইবনে আব্বাস রাদিয়াল্লাহু তাআলা এই হাদিছটো নকল কৰিছে। তো এর রিওয়ায়াত এটা আছে, আব্দুল্লাহ বিন মাসউদ রাদিয়াল্লাহু তাআলা আনহু কৈছে, হযরত ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আমাক জনাইছে, খবর দিছে। তো এই হাদিছত আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে রোম সম্রাটের একটা বাদশাহ আছে হিরাকাল। তো এওঁৰ ওচৰত আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দিনৰ দাওয়াত দিছিল চিঠি আকাৰত। তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এইটো এটা সম্মানাৰ্থে যিটো শব্দ প্ৰয়োগ কৰিছিল এইটো হ'ল সালামুন আলা মানিত্তাবা আল হুদা। তো আমি এই হাদিছ আৰু কোরআনৰ আয়াতৰ দ্বাৰা এইটো আমি জানিব পাৰিলোঁ যে বিধৰ্মীসকলে যদি মুছলিমসকলক আন্তৰিকতাৰ খাতিৰে বা ব্যৱসায়ৰ খাতিৰে যদি এনেধৰণৰ কোনো শব্দ প্ৰয়োগ কৰে, তেনেহ'লে আমি এওঁলোকৰ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিম। বা আমি মুছলিমসকলক যে আমি সালামৰ প্ৰতি উত্তৰ যে দিওঁ ওয়া আলাইকুম আসসালাম মানে ওয়া আলাইকুম সালাম কৈ, তো এইটোও দিব নোৱাৰিম, কেৱলমাত্ৰ ওয়া আলাইকুম হে ক'ব পাৰিম। তো এইটোৱেই। গতিকে আমি সকলো মুছলিম ভাই ককাই মুছলিম ভাই ককাইক অনুৰোধ কৰোঁ যে এই ক্ষেত্ৰত যাতে আমি আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰথা সুন্নত তৰিকা অৱলম্বন কৰোঁ, যাতে আমাৰ মাজত বিধৰ্মীসকলৰ প্ৰথা ওলাই যায় আৰু সুন্নতৰ তৰিকা যাতে আমাৰ মাজত আহি যায়। সেয়েহে আমি এই আমাৰ বক্তব্য সামৰিলোঁ। ওমা আলাইনা ইল্লাল বালাগ। হয়, সুপ্ৰিয় দৰ্শক, মুফতি চাহাবলৈ যি প্ৰশ্ন কৰা হৈছিল নিশ্চয় আমি সেয়া শুনিলোঁ, কোরআন আৰু সুন্নাহ ভিত্তিক। আমি সকলোৱে ইনশাআল্লাহ সহি কোরআন আৰু সুন্নাহ ভিত্তিক জীৱন যাপনৰ যি ব্যৱস্থা আল্লাহ ৰাখি দিছে, সেই হিচাপে আল্লাহ তাবাৰক তাআলা আমালোকক জীৱন যাপন কৰাৰ তৌফিক দান কৰক আৰু সকলো ধৰণৰ বাতিল ফিৰকাৰ পৰা আমালোকক আল্লাহ তাবাৰক তাআলা হিফাজত কৰক। তাৰে কামনাৰে আজিৰ আলোচনা ইয়াতে সামৰণি মাৰিলোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।